হাই, কি খবৰ? ব'লক আজি আমাৰ পাকঘৰলৈ যাওঁ। কি ৰান্ধিলোঁ আপোনালোকক দেখাওঁ, চাই থাকিব। এয়া ব্ৰইলাৰ মাংস, হালধি অলপ দিলোঁ, মিট মছলা অলপ দিলোঁ, মছলা দিলোঁ, অলপ কাটি থোৱা পিঁয়াজ দিলোঁ, অলপ আদা ৰচুন দিলোঁ, তাতে অলপ তেল দিলোঁ, মিঠাতেল। গোটেইখিনি অলপ সানি ল'ম। চব ৰেডি হৈ গ'ল। আলু, মাংস, বিলাহী, আদা ৰচুন, পিঁয়াজ। এতিয়া মই কেৰাহীটো পাতিলোঁ। পাতি গ'ল, কেৰাহী গৰম হওক। কেৰাহী গৰম হৈ গ'ল। মই এতিয়া তাত তেল দি দিওঁ। আলুখিনি অলপ ফ্ৰাই কৰি ল'ব লাগিব। কেৰাহীত তেল গৰম হৈ গ'ল। মই এতিয়া তাত আলু দি দিম। অলপ লৰাই দিছোঁ। ফ্ৰাই হৈ গৈছে অলপ কাঢ়ি দিওঁ। থাকি যোৱা তেলখিনিতে আৰু অলপ তেল দিলোঁ। তেল দি দিলোঁ, তেল আৰু অলপ দি দিওঁ। তেল দিয়া, তেলটো পকি লওঁ। তেল গৰম হৈ গ'ল, তাত দিম এতিয়া মই পিঁয়াজ। পিঁয়াজ দিয়া হৈ গ'ল, তাৰপিছত দিম আদা ৰচুন। এতিয়া তেজপাত ইয়াৰ পিছত নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপৰা কাটি থোৱা বিলাহীকেইটা দি দিলোঁ। বিলাহীকেইটা নহয় অৱশ্যে দেই, এটাহে। মাংস কমকৈ বনাইছোঁ, বিলাহী এটা দিছোঁ। কিন্তু আমাৰ মানুহ কম, মানুহ 4টি। হৈ গ'ল, এতিয়া মাংস দি দিওঁ। গদাপানী ধৰিব নোৱাৰিলে, এতিয়া তাত টোপনি ধৰিছে, খোৱা বোৱা নোৱাৰিছে ন। মাতিব নোৱাৰিলে গদাপানীকেইটা ধৰিব লাগে ন। আচল গদাপানী নিদিয়া বাকীটো ৰজাবোৰ লগালোঁ, ৰজা হ'ব নোৱাৰে বুলি। গদাপানীয়ে ধৰিব পৰা নাই। তেতিয়া তাৰমানে গদাপানী চলাই ফুৰিছিল, তেতিয়া নিজে গদাপানীৰ ওচৰত গাইছে। বেছিকৈ দি দিওঁ, ঢাকোন দি থৈ দিওঁ। আকৌ এবাৰ মাংসখিনি অলপ লৰাই দিছোঁ। তাৰপিছত পূৰা পৰি গ'ল দি অলৰেডি আলু দিব হৈ গৈছে, আলু দি দিওঁ। আলু লৰাই দিলোঁ, ঢাকি দিম। এবাৰ লৰাই দিওঁ। সময় সাজেগৈ। ভূপেন হাজৰিকা ভাইটিকে সময় হাজৰিকা দিয়া আছে নহয়। ভূপেন হাজৰিকাহে মৰিলে, জয়ন্ত হাজৰিকা মৰিলে। সময় হাজৰিকা ধুনীয়া হৈ আছে, দেখিছে তেল ওলাই আছে কি নাই।
নাই লাইটটো জ্বলালে বেছি বেয়া দেখি দেখিছে ইয়াতে গৰম পানী অলপ দি দিওঁ কাৰণ আমি অলপ মাংস জোল খাম মই গৰম পানী দিছোঁ আপোনালোকে ঠাণ্ডা পানী দিব পাৰে মাংসটো সিজি আছে তাতে অলপ বেঙেনা ফ্ৰাই কৰি দিওঁ বেঙেনাটো কাটিছোঁ অলপ আৰু অলপ এনেকৈ কাটি ল'ব আপোনালোকে এইটো কাটিব আছে এইটো কাটিম কিন্তু আপোনালোকে এনেকৈ কাটি ল'ব এইটো চাইজত যোনে যোনটো চাইজত খায় চাইজ অনুযায়ী কাটি ল'ব কাটি থোৱা বেঙেনাখিনি পানী দি ডুবাই থৈ দিছোঁ ইয়াত খাৰটো যাবলৈ মই এতিয়া খাৰ বেচন দি বনাম যেতিয়া মই দেখাই দিছোঁ অলপ পানী লৈছোঁ তাতে বেচন ঢালি দিছোঁ ভাজি বেঙেনা আৰু বেচন দি বনাম বেচনটো অলপ সৰহকৈ দিব লাগিব কাৰণ বেঙেনাখিনি যথেষ্ট তাতে অলপ দি দিম হালধি অলপ দি দিম নিমখ এতিয়া অলপ লৰাই দিম মই হাতে লৰাই দিম কাৰণ মই হাতে দি দিম বেঙেনাখিনি যিহেতু অলপ লৰাই ল'ব লাগিব এনেকৈ আপোনালোকে চামুচেও কৰিব পাৰে যাৰ যি মন যায় সেইটো পাৰিব মই হাতে কৰি ভাল পাওঁ অলপ হাতে কৰিছোঁ অলপ পাতল হ'ল মই এতিয়া আৰু অলপ বেচন দি দিওঁ আকৌ অলপ পানী দিব লাগিব বেচনখিনি মিহলাই দিব লাগিব মিশ্ৰণটো ডাঠ হ'লে ভাল হয় বেঙেনাটো লাগি ধৰে যেতিয়া বেঙেনাৰ পিছত লাগি ধৰে তেতিয়া ফ্ৰাই কৰিলে বৰ ধুনীয়া লাগে অলপ অলপ লাগি থাকে তেতিয়া ইমান ভাল নালাগে এতিয়া অলৰেডি আমাৰ মিশ্ৰণটো হৈ গৈছে দেখিছে কিমানটো জোখ আপোনালোকে নিজৰ নিজৰ জোখত ল'ব মই মোৰ জোখটো পাই গ'লোঁ এইটো মোৰ ভাল লাগে এইটো জোখতে মই বেঙেনা ফ্ৰাই কৰি দিম নদী মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল এতিয়া আমাৰ মাংসখিনিও ধুনীয়া হৈ আছে সিজি আছে আৰু অলপ সিজিব লাগিব আলু দেখিছেই নহয় ধুনীয়াকৈ সিজি গৈছে আৰু অলপ বাকী আছে বেছি নাই হৈ আছে আৰু অলপ সিজিব লাগিব পানীটো অলপ কমিব লাগিব ঢাকি দিওঁ এইপিনে মই কেৰাহীটো পাতি দিছোঁ মানে বেঙেনাখিনি ফ্ৰাই কৰি দিওঁ ভাত খাবলৈ নহ'লে বহুত টাইম হৈ যাবগৈ এতিয়াতো বহুত টাইম হৈ গ'ল সেইবাবে আপোনালোক কাঁহীটো কম হৈ লওক মই বেচনখিনিৰ লগত বেঙেনাখিনি ঠিক কৰি লওঁ অ'কে বেচনখিনিটো ধুনীয়া হৈ আছে দেখিছে তাতে মই এতিয়া বেঙেনা দি দিওঁ দি থোৱা বেঙেনাখিনি অলপ অলপ দিব লাগিব বেছি নহয় দেখিছে ক'লা পৰি গ'ল কিন্তু বেঙেনাখিনি অনা আমাৰ দিন হ'ল ক'লা পৰি গৈছে ফ্ৰিজত ভৰাই থৈ দিছিলোঁ পাহৰি থকা হৈ গ'ল খাবলৈ আজি দেখিলোঁ না বেঙেনাখিনি অলপ ফ্ৰাই কৰি দিওঁ দেখিছে এনেকৈ দি থৈ দিছোঁ অলপ টাইম আৰু আছে অলপ দেখাম মই এতিয়া কেৰাহীখন গৰম হৈছে তাত তেল দি লওঁ গৰম হৈ গ'ল তেল গৰম হৈ গ'লে মই বেচনত থোৱা বেঙেনাখিনি দি দিম দেখিছে কেৰাহীখন যাতে অলপ ডাঙৰ আৰু বেচনত দিয়া বেঙেনা বহুত পিচ ধৰিব মই দি দিছোঁ 4 পিচ ধৰিব মই দিলোঁ অলৰেডি ধুনীয়াকৈ ফুলি উঠিছে এতিয়া মই লৰাই দিওঁ দেখিছে ইমান ধুনীয়া হৈ গৈছে মই লৰাই দিছোঁ আৰু দেৰি পাছতে হ'ব এতিয়া বিচৰা মানে মই বাকী আৰু 2 পিচ আছে আৰু 2 পিচ ইয়াত দি লওঁ অলৰেডি
বেঙেনা ফ্ৰাই হৈ গৈছে দেখিছে কিমান ধুনীয়াকৈ ফুলি উঠিছে চাওকচোন আপোনালোকে ইমান ধুনীয়া ফুলি উঠিছে তেল সোমাই গৈ বহুত ধুনীয়া হৈ গৈছে আলু বেঙেনা সিজিব আমি কাঢ়ি লওঁ এনে দেৰি নকৰোঁ মই বেঙেনা পিচ বনাই লওঁ আপোনালোকে চাই থাকক মাংস ৰেডি ৰেডি ভাত ৰেডি দেখাম ভাত বহা কাম মই বেঙেনা ফ্ৰাই বেছি ভাল নাপাওঁ অলপ কমকৈ লৈছোঁ দেখিছে নহয় কিমান ভাল মই ক'ব নালাগে কাঁহী দেখিয়ে গম পাইছে ইমান কৰক আপোনালোকে খাবচোন এনেকৈ ভাল লাগিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই